हेलो गाइस, वेलकम बैक माय यूट्यूब चैनल नंदी दास। तो मैं आसो आमार ऑफिस माने delivery.com प्राइवेट लिमिटेड। तो भाविलो आज पार्सेल दिबले जाओ, आपनालोकको देखाओ जे पार्सेल दी केनेकुवा लागे माने आहक। मैं এইফালে आमार पार्सेल बिलाक बेगत भराइছো और बस्तात भराइছো। এইফালে आमार कंकन और नितुले पार्सेल हे करि आछे। तो इतना बोलक आमी गाड़ीत बांधि लও पार्सेल बिलाक। तो आमार माल चाल भरोৱা हल। तो इतना आमी जाओ, आमी ऑफिसर পৰা ওলালো। এতিয়া বৰষুণ দিব ধৰিছে অলপ অলপ, তথাপিও আমি যাওঁ। তো বলক যাই আছো। এতিয়া দমদমা কলেজ আহি পালো। এইখন দমদমা কলেজ। এই অলপ আগত বোলে বৰষুণৰ পানী ইচ্ছাত এতিয়া যাব পাৰোঁ না নৰো ঠিক নাই। যাই আছো। এইফালে বানপানী পাৰোঁ না নৰো ঠিক নাই। এই গাইজ বানপানী ইফালে পানী ধৰি এতিয়া মই যাব পৰা নাই, ফাঁচি আছোঁ ইয়াতে। ধুনীয়াৰ পানী ৰাস্তাটো ভিজি যাব মোৰ। তো এইকাৰণে কোনফালেদি যাওঁ ভাবি আছোঁ অলপমান। এই তাতে মই পানীত নমোতে এই খুৰে জোক ধৰিছে। জুলাই গ'ল আমি পাবে আৰু বেলেগ পাব আৰু 500 মিটাৰমান গ'লে আমি পাম। চাই লওক ডেলিভাৰী কামটো মানে বৰষুণ বতৰত একদম বেয়া কৰিবলৈ, কাৰণ পাৰ্চেল দিওঁতে মানে বহুত ৰখিব লাগে। আজি মই 60টা পাৰ্চেল লৈ আহিছোঁ, কিমান বা সময় লাগে ঠিক নাই। আপোনালোকক গোটাই দেখাব নোৱাৰিম, কাৰণ মইতো অকলে আহিছিলোঁ। তো অলপ অলপ দেখাই থাকিম, চাই থাকক। এইফালে বৰষুণ আহিব ধৰিছে, পাম আৰু বংশৰ বেলত তল পাম। তো ফাইনেলি আমাৰ লোকেশ্যন আহি পালোঁ। এজন কাষ্টমাৰক কল কৰিলোঁ, ওলাই আছে। আপুনি দেখাই পালে এইটো ওলাই আছে। পাৰ্চেল এটা আছে, এইটোক দিওঁ। এই চাওক ডাঙৰ বৰষুণ আহি গ'ল। বাইদেউ ঘৰৰ তাত সোমালোঁ। ইয়াতে পাৰ্চেল দিব আহিছিলোঁ ভূমিকা বুলি। বাৰাণ্ডাত গাড়ী থলোঁ, চাই লওক। এইফালে গাড়ী একদম বাৰাণ্ডাত উঠাই দিছোঁ বৰষুণৰ কাৰণে। বৰ প্ৰব্লেম আৰু বৰষুণ দিনত। তাৰ পৰা আহিলোঁ, বৰষুণ অলপ এৰিলে এনেকৈ ভিজি ভিজি বৰষুণত পাৰ্চেল দি আছোঁ মই। পাৰ্চেল আছিলে বাবু এটা। হা কিমান টকা কৈ আছো ৰ'বা, 200 কিবা টকা আছিলে। 228 টকা। পাৰ্চেলটো লৈ যোৱা। তাকে মই চেইনকোট পিন্ধি ল'লোঁ। তো আমি এতিয়া আহি পালোঁ বংশত তিনিআলি। ইয়াতে মোৰ দুটা পাৰ্চেল আছে, দুটা দিম। তিনিআলি আহি পালে, এইটো তিনিআলি বিল্ডিংটো ললিত মাৰ্কেট বুলি কয়। তো আহি পালোঁ, আমি পাৰ্চেল এটা দি লওঁ। আমি আছোঁ বৰ্তমান বংশৰ অভয়পুৰীয়া পাম্প, নিয়াৰিকা চিল্ক ফেক্টৰী। কেইদিনমান আগতে ইয়াতে ডিম্পু বৰুৱা আহিছিল ইয়াতে ভিডিঅ' বনাবলৈ। আৰু বহুতে ফুকনো আহিছিল, আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ফুকন আৰু ডিম্পু বৰুৱা ইয়াতে আহিছিল। তো চাই লওক, এইখন নিহাৰিকা চিল্ক ফেক্টৰী বংশত তিনিআলিত আছে। এতিয়া আমি আহি পালোঁ এই ভাঙাৰা মন্দিৰ গেট। ভাঙাৰা মন্দিৰ বংশৰতে আছে, ভাঙাৰা মন্দিৰ বুলি। ইয়াতে আমি আহি পালোঁ বংশৰ চাৰিআলি। ইয়াতে মানে ইমান ডাঙৰ বৰষুণ মাৰিলে মই ৰখিব লগা হৈ গ'ল। ইয়াতে মালবোৰ ভিজি আছে। গাইজ আপোনালোকে দেখিলে আজি মোৰ বৰষুণ বতৰত পাৰ্চেল দিব আহি কি অৱস্থা হ'ল, ইমান প্ৰব্লেম হ'ল। মানে বৰষুণ বতৰত খুবেই প্ৰব্লেম আমাৰ পাৰ্চেল দিয়া কামটো। মানে মোবাইল ওলাব নোৱাৰি, পইচা ল'ব নোৱাৰি, ভিজি যায় বৰষুণত। তো এইখিনিয়ে আৰু আপোনালোকক দেখালোঁ অলপমান। বেছি দেখাব ইচ্ছা আছিল, কিন্তু বৰষুণৰ কাৰণে বেছি টাইম হেৰি কৰিব নোৱাৰিলেও। তো এইখিনিয়ে আৰু। তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।